Hey guys, welcome to my YouTube channel Jintu's Vlog. তো আজি আমি যাম বাৰঘৰীয়া মন্দিৰত আৰু মোৰ লগত যাব এজন বন্ধু আমি তেখেতক লৈ আহো বলক सफर कैसा है ये सफर मंजिलों की ना है कोई खबर ये रास्ता रे राती दुनिया हेलो लय বেলে খেলে তো রাম খেল নি কি राम हेलो लय রাম খেল লয়তে गाइस এটা আলফা টকা জায়গা থাকবে পারে গুতা আছে কি জানি কথা সেটা খুনলি পাম অলপ রাতি হই নাকি কি কো আমি নাকি রাতি হেবারি কথা কোন কোজাল সদা সিপ্রেন ডিপ্রেন লই লিও रास्तों से मेरी गहरी यारी हो गई जो फर्ज से भरा था बस्ता वो भी खाली हो गया बुरा है जमाना तू चल डकर न कर अगर मगर कैसा है ये सफर এই দেখাই আইসক্রিম খাই বলে এ ইন দামি আল গে কম দামি দে কম দামি মানুহ আমি তো গাইস আমি আহি পালো মন্দিৰ আৰু এই ডেকা ন হৈছে আমাৰ এই ডেকা কক বাগেল এই ডেকা ডেকা কি বৰফ চুৰ কৰিছি বৰফ লৈ কক গেলি তো গাইস এ মই আহি গলো সকুত চশমা মুখত বড় হেই ডেকা চোৰ ভাঙি গল খা খা পইচা দিছে দাদাক দিছো বেপাৰীক দিছে পইচা 10 টাকা গনি 10 টাকা চশমা যদি পিন্ধি লওক আৰু দে দে পিন্ধিলো গাইস মোক কেনে দেখা আছে আপোনালোকে কমেন্ট কৰি কব চাইলে দেখা দিনা মোক বাপৰে তো গাইস মন্দিৰৰ পৰিৱেশটো এটো আপোনালোকে দেখা পাইছি এটো এই সাইডে পুখুৰী আছে হাও গাইস এর কি হৈছে তাৰমানে ইমান কিবা একাউণ্ট মানে চিন্তা কৰি আছে দেখোন কি বা আছে কাহক লাগি যা সুধি যাও বলকচোন হৰি ও হা কি ইমান কি চিন্তা চিন্তা নহয় আই তে কথা কি কথা গৰম বহুত আছে গাত বিনি গা ধোৱা উঠিলি গাত হোৱা গাটো ধোবা পাৰি কিন্তু গামছা নামছা নাই যি হেনকৈ ধোৱা যদি ধোবা লাগব লাষ্ট অপশ্যন মানুহ আছে মানুহ বাদ দি না মানুহ মাৰো বুলি গাড়ী ধোমাই পুখুৰীৰ তলত থাকিম কোনি ক'ত চাব কি তে ধোৱা যদি আছে এইগিলা গাছৰ পাত ধুনীয়া আছে এইগিলা কিমান গাছৰ পাত আছে এইগিলা হ'ব আৰু আমি ধৰিব লাগব মাছো ধৰি হেতম এতে পানী তলে হেতম চিন্তা কৰবি নালকে তে কি গা ধোবা পাৰি সাপ সাপ আছে নেকি সাপ নাই ধৰা থাকবে পাৰে কিন্তু পানীত ধৰা থাকে মাছ খাবা সেইটো চাব লাগব ধৰাটো তো গাইস এতে বহুত গাছ আছে চাৰিওফালে খালি কেৱল গাছ 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 তো কি কত দেখা তাকে মই ভাবছো কথাটো এটা কিছু গাছ আছে কিন্তু লুকা লুকি খেলা নেকি তাই খেলিব পাৰি লুকা খেলা ভাল হ'ব ওৰ গাছত তো দুই দিন লগাই ধৰিয়ে গেল না আমাৰ লগত আছি নহয় নোখোধো নেকি লুক খেলবা লাগব এইগিলা কথা বাদ দি মই লুকাম কোনে তো লাগি না কিন্তু তই দে তই লুকো দে দে বাদ দি মই লুকাম কিন্তু দে দে এত লুকাম লুকো তই য'ত লুকো দে ও দেখা ও কি করছি তুই অ কি করছি তুই এনেকুৱা ষ্টেজ দেখা পালে কি সম্পৰ্ক সন্মান যোৱাৰ মন যায় না আমি এক্টৰ মানুহ না সেইকাৰণে অলপ স্পেচিয়েল এক্টিং কৰি চালো কেনে লাগে সম্পৰ্ক সন্মান পাই না তোক হয় অবভিয়াছলি পাই না সম্পৰ্ক সন্মান মই দিনবশ্যক চিনপা পাও এই হেনা বাইদেউ দিনে বস্তু নেকি হেনা নাই পাই বস্তু এক্টৰ আছে না দিনে বস্তু হলেও সম্পৰ্ক শৰ্মাৰ নাম কিয় বদনাম কৰা খবৰ মন যায় এটা কথা মনত ৰাখিব মাজে পাৰি গেল না সেইকাৰণে তোক দিনবশ্য বুলি কৈছো মই আপোনালোকে গোটেই মন্দিৰটো দেখিলে আৰু মাঘৰ 1 তাৰিখে ইয়াত বহুত ডাঙৰ এখন সভা অনুষ্ঠিত কৰা হয় আৰু আপোনালোকে যদি আহে আহিব পাৰে ইয়াত আহিলে আপুনি যদি গুৱাহাটী ফালৰ পৰা আহে তেনেহ'লে ঘগ্ৰাপাটৰ পৰা ৰাইট সাইড ল'ব ৰাইট সাইড লৈ লেফ্ট সাইড ল'লে এইফালে আহিব পাৰে
আৰু নলবাৰীৰ পৰা যদি আহে তেনেহ'লে লেফ্ট চাইড লৈ দুটা লেফ্ট লৈ এইখিনিত আহিব পাৰে আৰু এইফালে তো গাইজ আমি বাৰগোপাল থানত আহিলোঁ বাৰগোপাল থানত আহি আমি কলিৰ কৃষ্ণক দেখা পালোঁ চাওঁ আহকচোন কলিৰ কৃষ্ণ কোন হাও আচালে দেখো কলিৰ কৃষ্ণ ঐ একা কি এটা কৃষ্ণ মচনত বহি আছে 16,000 গোপিনী ক'ত থৈ আহিছি বহি আহিতে দে 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 তই বজো ভিডিঅ'টো আমাৰ এইখিনিয়ে আছিল আৰু যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পায় তেনেহ'লে লাইক কমেণ্ট ছাবস্ক্ৰাইব আৰু তাৰ ফালে যিটো ঘণ্টা বটন থাকে সেইটো টিপি দিব দেই ধন্যবাদ